আচ্ছা চাওক, আমি আজি ইয়াতে যিটো ধৰ্ণা প্ৰদৰ্শন কৰিছোঁ, আপোনালোকে বেনাৰত দেখি পাইছে যে আমি UTCৰ বিৰোধিতা কৰিছোঁ। আপোনালোকে জানে ইতিমধ্যে তাতে BTC চলি আছে, যি BTCটোক আমি অবৰো ৰাইজে ৰিভিউ কৰাৰ কাৰণে দাবী কৰি আহিছোঁ। কাৰণ যিখন BTC চুক্তি 2003 সংগঠিত হৈছিল, সেইটোত অবৰোসকলৰ বহু ৰাজনৈতিক অধিকাৰ তাৰ পৰা বঞ্চিত হৈছিল। যেনেধৰণে আজি তাত ৰাজনৈতিকভাৱে আমি অধিকাৰৰ পৰা বঞ্চিত হৈছোঁ। অৰ্থাৎ BTCৰ যিখন পৰিষদ আছে 40জনীয়া পৰিষদ, সেই পৰিষদখনত 30টা চিটে ৰিজাৰ্ভ কৰা হৈছে ট্ৰাইবেলৰ কাৰণে, আৰু বাকী একমাত্ৰ নন ট্ৰাইবেলৰ কাৰণে 5টা চিট তাত ৰখা হৈছে, আৰু 5টা চিট ৰখা হৈছে অপেন ফৰ অল। গতিকে তাত নিশ্চিতভাৱে যি 22 লক্ষ অবৰো মানুহ বসবাস কৰে, যিটোৰ জনসংখ্যা হৈছে 80%, তেওঁলোক নিশ্চিতভাৱেই তাৰ ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈছে। মাজে মাজে BTC গভৰ্ণমেণ্টত এনেকুৱা একোখন বিল উত্থাপিত হয়। আজি কিছুদিনৰ আগতে ভূমি সংক্ৰান্তীয় এখন বিল তাতে উত্থাপিত হৈছিল, যাত নন বড়ো মানুহসকলৰ মাটি বাৰী ৰেজিষ্ট্ৰেশ্যনত যাতে কৰিব নোৱাৰে, তেওঁলোকে ট্ৰাইবেল বেল্ট ব্লকত বসবাস কৰিছে বুলি তেওঁলোকক উচ্ছেদিত কৰাৰ কাৰণে এখন আইন তেওঁলোকে আনিব বিচাৰিছিল, যিটো আইন তেওঁলোকে এছেম্বলিত গৃহীত কৰিছিল। পৰৱৰ্তী সময়ত অবৰো ৰাইজে তাৰ প্ৰতিবাদ কৰিলে, তাৰপিছত হাগ্ৰামা মহিলাৰী চাহাবে ক'লে যে নাই, তেনেধৰণৰ কথা নাই আমি, অৰ্থাৎ সেই বিলটো আৰু তেওঁলোকে ৰাজ্যপালৰ ওচৰলৈ নিনিলে। ৰাইজৰ প্ৰতিবাদৰ ফলত এনেধৰণৰ এটা পৰিস্থিতি হ'ল। সেইটোৰ পৰা আমি আতংকিত হৈছোঁ যে তাত আমাৰ অবৰোসকলৰ কোনো মাটি বাৰীৰ অধিকাৰ নাথাকিব। এইটো হ'ল দ্বিতীয় কথা। তৃতীয় কথাটো হৈছে যে এটা জাতি যদি বাচি থাকিবলৈ হয়, তেতিয়াহ'লে তাৰ ভাষাটোৰ প্ৰয়োজন আছে। আজি বড়োলেণ্ডত অসমীয়া ভাষাটো প্ৰায় এলাগী হৈ যাবলৈ গৈ আছে। আজি বড়োলেণ্ড ইউনিভাৰ্চিটিত আজি অসমীয়া মাধ্যমত তাতে পঢ়া শুনা কৰিব নোৱাৰে। কিতাপ পত্ৰ আজিলৈকে বড়োলেণ্ড ইউনিভাৰ্চিটিত অসমীয়া ভাষাত ছপা হোৱা নাই। BTCৰ ভিতৰত যি অসমীয়া মাধ্যমৰ স্কুলসমূহ আছে, তাত কিতাপ পত্ৰৰ যোগান তেনেধৰণে হোৱা নাই। অৰ্থাৎ অসমীয়া ভাষাটো তাত নোহোৱাৰ নিচিনা হৈছে। মই উদাহৰণ হিচাপে এটা কথা ক'ব বিচাৰিছোঁ। 2 দিনমানৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ ডাক্তৰ বিভাগে এটা তাতে অধিসূচনা জাৰি কৰিছিল যে তাতে 10ম শ্ৰেণীলৈকে যিসকলে বড়ো ভাষাত পঢ়া শুনা কৰিছে, সেইসকলেহে একমাত্ৰ এই কেন্দ্ৰীয় চৰকাৰৰ ডাক্তৰ বিভাগৰ চাকৰিত তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু সেই যিখন প্ৰপত্ৰ আছিল, সেই প্ৰপত্ৰখনো আছিলে বড়ো ভাষাত। গতিকে আমি সেইটো প্ৰতিবাদ কৰিছিলোঁ অবৰো সুৰক্ষা সমিতিয়ে, যিটোৰ কাৰণে সেই ডাক্তৰ বিভাগে সেইটোক তেওঁলোকে উদ্ৰ কৰিবলৈ বাধ্য হ'ল। অৰ্থাৎ এটাৰ পিছত এটাকৈ অবৰো বিৰোধী কাৰ্যকলাপ তাতে লিপ্ত হৈ আছে। সেইকাৰণে যাতে অবৰোসকলৰ ৰাজনৈতিক অধিকাৰ তাতে সাব্যস্ত কৰিব পাৰে, সেইটোৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এই BTC চুক্তিখনৰ ৰিভিউ বিচাৰিছোঁ। একেটা সময়তে সেই BTC চুক্তিৰ জৰিয়তে যি ফাণ্ডসমূহ আহিছে, সেই ফাণ্ডসমূহ সঠিকভাৱে তাতে প্ৰয়োগ কৰা হোৱা নাই। তাত আজি কেইজনমান মুছলিমেও বড়ো মানুহৰ অৱস্থা ভাল হৈছে। সাধাৰণ বড়ো মানুহ তাতে পানীত হাঁহ নচৰা এটা হাহাকাৰ অৱস্থা হৈ আছে। সাধাৰণ বড়ো মানুহে আজি প্ৰতিবাদ কৰি আছে, তাত RY ঘৰ পোৱা নাই। তেওঁলোকৰ বিভিন্ন ধৰণৰ আনকি ৰেচনৰ যি ব্যৱস্থাবিলাক আছে, আজি আপোনালোকৰ সন্মুখতে ইয়াতে প্ৰতিবাদ কৰি আছে আহি কণ্ট্ৰলৰ দোকানীসকলে। 1 টকা 8 পইচাকৈ তেওঁলোকে যি ৰেচনৰ কমিশ্যনটো পায় প্ৰতি কেজিত, সেই কমিশ্যন পৰ্যন্ত হাগ্ৰামা মহিলাৰী চৰকাৰে ইতিমধ্যে বন্ধ কৰি ৰাখিছে। সেইটোৰ ফলত বড়ো অবৰো সকলোৱে এই অধিকাৰৰ পৰা বঞ্চিত হৈছে। আৰু বড়ো অবৰোসকলৰ সমান অধিকাৰ, সমান মৰ্যাদা প্ৰতিষ্ঠা নোহোৱাৰ বাবে দীৰ্ঘদিন ধৰি এক সংঘাত চলি আহিছে। আৰু সেইটোৰ কাৰণে বড়ো অবৰোৰ মাজত এটা ভুল বুজাবুজি মাজে মাজে হয়। আমি আপোনালোকৰ জৰিয়তে এটা কথা পৰিষ্কাৰ কৰি দিব বিচাৰোঁ যে আমি বড়ো জাতিৰ বিৰুদ্ধে আমাৰ আন্দোলন নহয়। আমাৰ বড়ো জাতিৰ অধিকাৰৰ সপক্ষে আমি আছোঁ। কিন্তু বড়ো জাতিৰ অধিকাৰ পোৱাৰ নামত যদি অবৰোসকলৰ কিঞ্চিত মানুহ অধিকাৰ তেওঁলোকে হৰণ কৰিব বিচাৰে, নিশ্চিতভাৱে সেই অধিকাৰৰ বিৰুদ্ধে আমি সেই সংগ্ৰাম আমি চলাই যাম। আমি একেটা সময়তে আমি হাগ্ৰামা নেতৃত্ব আৰু বড়ো নেতৃত্বক এই কথাটো সজাগ কৰি দিব বিচাৰিছোঁ যে আমি একেখন ৰাজ্যতে থাকিব লাগিব, একেটা অঞ্চলতে থাকিব লাগিব। বড়ো অবৰো সকলোৱে ঐক্যবদ্ধ হৈ থাকিব লাগিব। যদি বড়ো অবৰো সকলো ঐক্যবদ্ধ হৈ থাকিব লাগে, তেতিয়াহ'লে বড়ো অবৰোৰ সকলোৰে সমান মৰ্যাদা, মাটি বাৰী সম্পত্তিৰ ওপৰত সমান অধিকাৰ, চাকৰি বাকৰি ঠিকা ঠুকুলিত সকলোতেই তেওঁলোকৰ ব্যৱস্থা থাকিব লাগিব। আমি কৈছোঁ যে বড়োসকলক যদি বিশেষভাৱে কিবা মৰ্যাদা দিব বিচাৰে, তাত আমাৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু সেইটো অবৰোসকলৰ অধিকাৰৰ বিনিময়ত নহয়। অবৰোসকলৰ অধিকাৰৰ বিনিময়ত বড়োসকলৰ অধিকাৰ দিয়াৰ কথা কোৱা নাই, কিন্তু সৰ্বোচ্চ অধিকাৰ বড়োসকলক দিয়ক, তাত আমাৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু সেই অধিকাৰৰ বিনিময়ত যাতে অবৰোসকলৰ কোনো ধৰণৰ অধিকাৰ হৰণ নহয়, এই কথাটোকে আমি বাৰম্বাৰ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু BTD চৰকাৰক আমি জনাব বিচাৰিছোঁ।